মামৰে ধৰা সমাজ কথা মৃদুস্মিতা নাথ আবৃত্তি তৃষ্ণা কুৰ্মী। আই ও আই মোক নানিবি তোৰ চিনি ওলালৈ। 10 মাহ 10 দিন তোৰ গৰ্ভত কষ্টৰে ৰাখিব নালাগে মোক। মোৰ আগমনত তই উভতিব নালাগে তোৰ এৰি অহা ঘৰখনলৈ। আই তই পিতাইকো কবি পিতৃত্বৰ গৌৰৱ এৰিবলৈ। সন্তানৰ দেহ মূৰত আশাৰ হাত বুলোৱাৰ হেঁপাহ এৰিব কবি আই। আই তোক এনে কথা কিয় কৈছো জান? আজিৰ সমাজখনত যে তই সুৰক্ষিত নহয় আই। মোক এই দৈত্য দানৱৰ পৃথিৱীলৈ আনি প্ৰতি পদে পদে আশংকাত থাকিব নালাগে দে। তই জাননি আই আজিৰ সমাজখনত কোনোবাখিনিত যে ভাই ককাই খুৰা পেহা কোনোৱেই চিনি নাপায়। নাজানো কোনহতে সম্বন্ধ বজাই ৰাখিব আৰু নাৰীয়ে নাৰীক কৰা অত্যাচাৰ কাপুৰুষে কৰা ধৰ্ষণ। মোৰ ভয় লাগে আই। আজি যেনি সমাজৰ মানৱতাত মামৰে ধৰিলে আই। তই জাননে আই মোৰ ভয় হয়, বহুত ভয় হয়। বলাৎকাৰ লুণ্ঠন হত্যা উফ কত যে কি। তাতকে মোক তই এই পৃথিৱীলৈ নানিবি আই। মই এই পৃথিৱীখনত আহি কলংকৃত হ'ব নিবিচাৰো আই, নিবিচাৰো।